বজ্ৰ কঠোৰভাৱে থিয় হৈ আছো অসমক কেতিয়াও নেপাল হ'বলৈ নিদিওঁ তাৰ বাবেই আজি অসমত 1.5 লাখ চৰকাৰী চাকৰি দিব পাৰিছো এবাৰ 1.5 লাখ পিতৃ-মাতৃয়ে হাঁহিছে অহাবাৰলৈ 3 লাখ পিতৃ-মাতৃয়ে হাঁহিব মই তেওঁলোকক বুঢ়া আঙুলি দেখুৱাইছো নেপাল কৰি দেখাওক খানাপাৰাত 5500 টেট শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰি এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো এইবাৰ 1.5 লাখ পিতৃ-মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ-মাতৃয়ে হাঁহিব যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায় অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পোৱামক্কাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছো